নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BF 4th চেমিষ্টাৰ এছামিজ মেজৰৰ পেপাৰ 1 আৰু মাইনৰৰ কাৰণে একে পেপাৰ হয়, যিটো আছে পেপাৰৰ নাম ভাষা বিজ্ঞান পৰিচয়। চ' এইটো আমি কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে আলোচনা কৰিম। চ' প্ৰথম আমি কুৱেশ্যন নাম্বাৰ ডাইৰেক্ট 1 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 1টো দিয়া আছিলে যে অতি চমুকৈ উত্তৰ দিয়া, ইয়াতে 8টা কুৱেশ্যন দিয়া থাকিব, আপোনালোকে গোটেইখিনি লিখিব লাগিব। প্ৰথমে ক নম্বৰত দিয়া আছিলে অসমীয়া ভাষাৰ এটা অসহজ ধ্বনিৰ উদাহৰণ দিয়া। অসহজ ধ্বনি যেনে চাব ক লিখিব পাৰে, ক, প, ত আৰু প্ৰথম চ লিখিব পাৰে। এইবোৰ হৈছে অসহজ ধ্বনি। তাৰপিছতে দ্বিতীয়তে আছিলে শাখা খাত বিভাজ্য নে অবিভাজ্য ধ্বনি, এইটো লিখিব লাগে, বা শ্বাসখাত বিভাজ্য নে অবিভাজ্য। চ' এইটো হ'ব অবিভাজ্য ধ্বনি। তাৰপিছতে গ নম্বৰত আছিলে আমাৰ যে অসমীয়া ভাষাত ভাষা ৰণৰ শব্দ এটা উদাহৰণ দিয়া। চ' ৰণৰ শব্দ এটা উদাহৰণ হৈছে স্কুল বা কলমো লিখিব পাৰে। তাৰপিছতে নেক্সট কুৱেশ্যন স্বাভাৱিক ভাষা ৰূপে ব্যৱহাৰ হ'লে মিশ্ৰিত ভাষাই কি নাম পায়? চ' এইটো আপোনালোকে লিখিব ক্ৰিয়ল নাম পায়। তাৰপিছতে নেক্সট আমাৰ কুৱেশ্যন 15 নম্বৰটো আছিলে যে এ কোৰ্ছ ইন মডাৰ্ণ লিংগুইষ্টিক নামৰ গ্ৰন্থখনৰ ৰচক কোন? চ' এইটো এনচাৰটো হ'ব চাৰ্লছ এফ হকেট। তাৰপিছতে নেক্সট 6 নম্বৰ কুৱেশ্যন আছিলে পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়ালটোৰ নাম কি? চ' এইটো পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়ালটোৰ নাম হৈছে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল। তাৰপিছতে ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গোটটোৰ নাম কি? আমি সকলোৱে জানো কেতিয়াবা আহিব পাৰে ভাষাৰ ক্ষুদ্ৰতম গোটটো কি? চ' এইটো হ'ব ৰূপ। তাৰপিছতে বননি এই শব্দটোত থকা মুক্ত প্ৰকৃতিটো কি? বননি এই শব্দটোত মুক্ত প্ৰকৃতিটো হৈছে বন। তাৰপিছতে এতিয়া আমি কুৱেশ্যন নাম্বাৰ 2 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 2 আছিলে চমু উত্তৰ দিয়া, যিকোনো 6টা লিখিব লাগে। প্ৰথম কুৱেশ্যন আছিলে হকেটৰ মতে ভাষাৰ 2টা বৈশিষ্ট্য লিখা। তাৰপিছতে কোনগৰাকী পণ্ডিতে কেতিয়া ক'ত প্ৰদান কৰা ভাষণত তুলনামূলক ভাষা বিজ্ঞান জন্ম লাভ কৰিছিল? চ' আমি শেষৰ কুৱেশ্যনবিলাক আলোচনা কৰিম। এনেদৰে আপোনালোকে বাকীবিলাক কুৱেশ্যন চাব। চ' কুৱেশ্যন নাম্বাৰ 1ৰ পৰা আমি আৰম্ভ কৰিছোঁ এনচাৰ সহকাৰে। অসমীয়া ভাষাত বাক্য গঠনৰ ক্ৰম কি? এটা উদাহৰণৰ সহায়ত দেখুওৱা। 15 নম্বৰটো চাব এতিয়া যে অসমীয়া ভাষাত বাক্য গঠনৰ ক্ৰম হৈছে প্ৰথমে ক্ৰম, কৰ্তা, কৰ্ম আৰু ক্ৰিয়া। ইংৰাজীত ক'লে হ'ব ছাবজেক্ট প্লাছ অবজেক্ট প্লাছ ভাৰ্ব। তাৰপিছতে এটা উদাহৰণ হৈছে মই ভাত খাওঁ। বিশ্লেষণ মতে ক'লে মই হ'ব কৰ্তা, অৰ্থাৎ ছাবজেক্ট প্লাছ ভাৰ্ব, তাৰপিছতে অবজেক্ট। চ' এইখিনি মই ভাত খাওঁ, মই ইয়াত কৰ্তা, ভাত কৰ্ম আৰু খাওঁ হৈছে ক্ৰিয়া বা ভাৰ্ব। তাৰপিছতে নেক্সট প্ৰশ্ন আমাৰ আছিলে যে ধ্বনি বিজ্ঞানত কি আলোচনা কৰা হয়? ইয়াৰ মূল শাখাসমূহৰ নাম লিখা। চ' প্ৰথমে চাব মানুহৰ বাকযন্ত্ৰৰ পৰা নিৰ্গত ধ্বনিৰ উৎপাদন, প্ৰবাহ আৰু শ্ৰৱণৰ বৈজ্ঞানিক বিশ্লেষণ। উচ্চাৰণগত শাখা যেনে উচ্চাৰণগত ধ্বনি বিজ্ঞান, তৰংগতাত্ত্বিক শাখা, শ্ৰুতিগত বা পদাৰ্থগত ধ্বনি বিজ্ঞান আৰু শ্ৰৱণগত শাখা, শ্ৰৱণগত ধ্বনি বিজ্ঞান। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে আমাৰ যে আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি IPA, ইয়াৰ কেতিয়াবা ফুল ফৰ্ম আহে, এইটো জানি ল'ব। IPA কি? অসমীয়া ভাষাৰ ধ্বনিক IPAত কেনেকৈ লিখা হয়? চ' এইটো লিখিব বিশ্বৰ সকলো ভাষাৰ ধ্বনিক নিখুঁতভাৱে প্ৰকাশ কৰিবলৈ ব্যৱহৃত এক সাৰ্বজনীন লিপি পদ্ধতি। তাৰপিছতে ধ্বনিৰ IPA ৰূপটো ইয়াত দিয়া আছে, চাই ল'ব। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ যে মান্য ভাষা আৰু উপভাষাৰ 2টা পাৰ্থক্য লিখা। প্ৰয়োগৰ ক্ষেত্ৰ প্ৰথমতে মান্য ভাষা সাহিত্য আৰু চৰকাৰী কামত ব্যৱহাৰ হয়, আনহাতে উপভাষা এক নিৰ্দিষ্ট অঞ্চলতহে কথিত ৰূপত চলে। ব্যাকৰণগত পাৰ্থক্য মান্য ভাষাৰ এটা নিৰ্দিষ্ট আৰু লিখিত ব্যাকৰণ থাকে, উপভাষাৰ কোনো সুকীয়া লিখিত ব্যাকৰণ নাথাকে।
তাৰপিছতে নেক্সট প্ৰশ্ন, ব্যক্তি ভাষা মানে কি এটা উদাহৰণ দিয়া। চ' এইটো চাব, এটা উদাহৰণ দিয়া হৈছে ইয়াতে। প্ৰথমতে সংজ্ঞা, কোনো এটা নিৰ্দিষ্ট সমাজৰ অন্তৰ্গত এজন একক ব্যক্তিৰ নিজস্ব কথা কোৱাৰ শৈলী বা উচ্চাৰণৰ ধৰণ। তাৰপিছতে উদাহৰণ দিয়া আছে, একেটা অঞ্চলৰ এজন ব্যক্তিয়ে অনাৱশ্যকভাৱে কিছুমান বিশেষ শব্দ বা সুৰ সঘনাই ব্যৱহাৰ কৰা কাৰ্য। তাৰপিছতে নেক্সট তথা শেষৰটো কুৱেশ্যন আছিলে আমাৰ যে পৰিস্থিতি নিৰ্ধাৰক ভাষাৰ দুটা উদাহৰণ দিয়া। প্ৰথমতে লিখিব আইনী ভাষা, আদালতত ব্যৱহৃত হোৱা আনুষ্ঠানিক ভাষা যেনে মাননীয়, আদালত আদি। তাৰপিছতে ধৰ্মীয় ভাষা আছে, পূজা পাৰ্বণ বা ধৰ্মীয় ক্ৰিয়াকাণ্ডত ব্যৱহৃত ভাষা যেনে মন্ত্ৰ উচ্চাৰণৰ ভাষা। তাৰপিছতে আমি এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন ৩ নম্বৰটো দিয়া আছে, চমুকৈ লিখা যিকোনো 4টা লিখিব দিছে। আমি যিকোনো 4টা লিখিম ইয়াৰে। প্ৰথম ক নম্বৰ আছিলে, বাক্য গঠনৰ বাবে পদৰ কেনেধৰণৰ যোগ্যতাৰ প্ৰয়োজন হয়, চমুকৈ লিখা। এইটো এনচাৰটো চাব যে বাক্য গঠনৰ বাবে পদসমূহৰ মাজত থকা অৰ্থগত সংগতি বা পাৰস্পৰিক মিলক যোগ্যতা বোলা হয়। বাক্য এটা অকল ব্যাকৰণগতভাৱে শুদ্ধ হ'লেই নহ'ব। বাক্যত ব্যৱহৃত পদসমূহৰ মাজত এটা যুক্তিসংগত আৰু বাস্তৱসন্মত সম্পৰ্ক থাকিব লাগিব। চ' বাকীখিনি চাই ল'ব নিজে। নেক্সট প্ৰশ্ন খ নম্বৰ, যে অসমীয়া ভাষাৰ উদাহৰণটি শব্দৰূপৰ সৰ্গৰ বিষয়ে চমুকৈ লিখা। চ' এইটো হ'ব, শব্দৰ মূল অংশ বা প্ৰকৃতিৰ আগত বা পিছত বহি নতুন শব্দ গঠন কৰা বা ব্যাকৰণিক অৰ্থ প্ৰকাশ কৰা ভাষিক উপাদানসমূহক সৰ্গ বা এফিক্স বোলা হয়। অসমীয়া ভাষাত সৰ্গক ঘাইকৈ দুটা ভাগত ভগাব পাৰি। উপসৰ্গ এটা, তাৰপিছতে আছে দ্বিতীয়তে আছে উপসৰ্গ। এইটো চাব, যিবোৰ সৰ্গ মূল শব্দ বা ধাতুৰ আগত বহি নতুন শব্দ সৃষ্টি কৰে তাক উপসৰ্গ বোলে। তাৰপিছতে ইয়াতে 20টা উপসৰ্গৰ প্ৰয়োগ দেখা যায়। ইয়াতে উদাহৰণ কেইটাও দিয়া আছে। তাৰপিছতে ইয়াক কীৰ প্ৰত্যয় আৰু তত্ত্বীয় প্ৰত্যয় দুটা ভাগত ভাগ কৰিব পাৰি। উদাহৰণবিলাক দিয়া আছে, এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছতে আমি এতিয়া নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছোঁ, বিশিষ্ট ধ্বনি বা বৰ্ণ আৰু উপধ্বনিৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা। এইটো এনচাৰ চাব, বিশিষ্ট ধ্বনি আৰু উপধ্বনিৰ মাজৰ প্ৰধান পাৰ্থক্যসমূহ এনেধৰণৰ, অৰ্থভেদক ক্ষমতা। বিশিষ্ট ধ্বনি হৈছে কোনো এটা ভাষাৰ আটাইতকৈ সৰু অৰ্থভেদক ধ্বনিগত গোট, যাৰ পৰিৱৰ্তনে শব্দৰ অৰ্থ সলনি কৰিব পাৰে। আনহাতে উপধ্বনি হৈছে, তাৰপিছতে উপধ্বনিৰ বিষয়ে ইয়াতে ভালদৰে দিয়া আছে, এইখিনি আপোনালোকে চাই ল'ব। এতিয়া আমি আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন, যে ধ্বনিৰ উৎপাদনত স্বৰতন্ত্ৰী আৰু বা স্বৰতন্ত্ৰী, যাক ইংৰাজীত কোৱা হয় ভকেল কৰ্ডছ, ইয়াৰ ভূমিকাৰ বিষয়ে বা ভূমিকাৰ সম্পৰ্কে আলোচনা কৰিব দিছে। এইটো আপোনালোকে চাব। চ' এইখিনি আপোনালোকে নিজে চাব। 11 নম্বৰ প্ৰথম চ দ্বিতীয় চলৈকে আমি শেষৰ প্ৰশ্নটো আলোচনা কৰিম। ভাষাৰ উৎপত্তি সম্পৰ্কীয় মতবাদ এটা ব্যাখ্যা কৰা। চ' এইটো চাব, মূল ধাৰণা, মানুহে পাৰস্পৰিক প্ৰকৃতিৰ বিভিন্ন শব্দ আৰু জীৱ জন্তুৰ মাত অনুকৰণ কৰি প্ৰথম ভাষাৰ সৃষ্টি কৰিছিল। তাৰপিছতে যাৰ ধাৰণা কৰা হয়, উদাহৰণ কাউৰীৰ কা কা শব্দৰ পৰা কাউৰী বা কুলিৰ কৌ শব্দৰ পৰা মুকলি শব্দৰ উৎপত্তি হৈছে। তাৰপিছতে নামাকৰণ, ভাষাবিদ মেক্স মুলাৰ এই মতবাদক ধেমেলীয়াকৈ বাও বাও মতবাদ বুলিছিল। তাৰপিছতে ইয়াৰ কিছুমান সীমাবদ্ধতাৰ বিষয়ে দিয়া আছে, এইখিনি আপোনালোকে চাব। এতিয়া আমি আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াতে আমি জানো যে যিকোনো দুটা লিখিলেই হ'ব, 10 মাৰ্ককৈ। প্ৰথম কুৱেশ্যন, ভাষাৰ শ্ৰেণী বিভাজন সম্পৰ্কে এটি আলোচনা জন্তুটো কৰা। চ' এইটো চাব, ভাষাৰ শ্ৰেণী বিভাজনৰ দুটা ভাগত ভাগ কৰিব পাৰি। বিভিন্ন ধৰণে ভাগ কৰিলে আমি প্ৰথম ভাগ কৰিছোঁ আকৃতিমূলক বা গঠনমূলক শ্ৰেণী বিভাজনৰ ভাষাত ব্যৱহাৰ। প্ৰথমতে আমি লিখিব পাৰি যে আকৃতিৰ ওপৰত ভিত্তি কৰি এই বিভাজন কৰা হয়। আযোগাত্মক ভাষা, যেনে প্ৰকৃতি আৰু প্ৰত্যয়ৰ কোনো সংযোগ নাথাকে। প্ৰতিটো শব্দই স্বাধীন, যেনে চীনা ভাষা যোগাত্মক ভাষা, মূল শব্দ বা
ধাতুৰ সৈতে প্ৰত্যয় যোগ হৈ পদ গঠিত হয়। ই ৩ প্ৰকাৰৰ সংযোজক। তাৰপিছতে আছে বংশমূলক বা ঐতিহাসিক শ্ৰেণী বিভাজনৰ। তাৰপিছতে এতিয়া আমি নেক্সট প্ৰশ্ন। এইটো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন যে বাকীন্দ্ৰিয় বুলিলে কি বুজা? উপযুক্ত ছবিৰ সহায়ত ব্যাখ্যা কৰা। তাৰপিছতে নেক্সট প্ৰশ্ন চাওক, ব্যাকৰণগত বিষয় মানে কি? অসমীয়া ভাষাৰ ব্যাকৰণগত বিষয়সমূহৰ বিচাৰ কৰা। তাৰপিছতে নেক্সট প্ৰশ্ন, প্ৰাকৃতিক কাক বোলে? আমি নম্বৰ এইটো আমি আলোচনা কৰিম এনচাৰ সহকাৰে। ভাষাৰ ভিন্নতা সৃষ্টিত যিকোনো 5টা কাৰক উদাহৰণ সহ আলোচনা কৰা। প্ৰথমে ভৌগোলিক কাৰক দিয়া আছে। কোনো এটা নিৰ্দিষ্ট ভাষা কোৱা লোকসকলে যেতিয়া নদী, পাহাৰ বা দূৰত্বৰ বাবে ভৌগোলিকভাৱে ইজনে সিজনৰ পৰা বিচ্ছিন্ন হৈ পৰে, তেতিয়া সময়ৰ গতিত তেওঁলোকৰ ভাষাৰ মাজত ভিন্নতাই দেখা দিয়ে। ইয়াৰ ফলতে উপভাষা বা আঞ্চলিক ৰূপৰ সৃষ্টি হয়। উদাহৰণ, অসমীয়া ভাষাৰ ভৌগোলিক ভিন্নতাৰ বাবে উজনি অসমৰ কথিত ৰূপ আৰু নামনি অসমৰ কথিত ৰূপৰ মাজত উচ্চাৰণ আৰু শব্দ চয়নৰ যথেষ্ট পাৰ্থক্য দেখা যায়। দ্বিতীয়তে, সামাজিক পৰিৱেশৰ আৰু শ্ৰেণীভেদ। সমাজৰ বিভিন্ন স্তৰ, জাতি, ধৰ্ম, লিংগ আৰু শিক্ষাগত যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি ভাষাৰ মাজত ভিন্নতা আহে। বাকীখিনি চাই ল'ব। ইয়াৰ পিছত আৰু কুৱেশ্যন নাই, এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।